হে গাইজ, বৰ্তমান মই ভিডিঅ' কৰি আছোঁ বিচনাৰ তলৰ পৰা, কাৰণ বহুত গৰম, মানে বিচনা গৰম হৈ গৈছে, সেইকাৰণে বিচনাৰ তলত আছোঁ ঠাণ্ডাৰ বাবে। গাইজ, এতিয়া অসমত কি চলি আছে যে ফুলৰ মৰম, মানে এই ফুলৰ মৰম দিয়া কেইজন উৎপাত ইমান বাঢ়ি গৈছে ফেচবুকত, মানে ফেচবুকটো খুলিব নোৱাৰি। খালি মানে এটাই কথা যে মোক ফ'ল' কৰা, লাইক কৰা, কমেণ্ট কৰা আৰু মোৰ পৰা ফুলৰ মৰম লৈ লোৱা। ইহঁতৰ কাৰণে মানে ফেচবুকটো খুলিবই নোৱাৰি, খালি ইমান ফুলৰ মৰম দিয়ে। মই গাইছ আপোনালোকক এটা কথা কওঁ, সিহঁতৰ লগত ফুল দিলেও নিদিলেও আপোনালোকে যে ভাল ভাল কণ্টেণ্ট বনাই ন, এনেও আপোনালোকে মানে ভাইৰেল হ'ব পিছত গৈ। আৰু সিহঁতৰ পৰা আপুনি 100টা কিয় 200টা ফুল ল'লেও আপোনালোকৰ যে ভাল ভিডিঅ' নবনায়, কোনো দিনে আপোনালোকে ফেচবুকত ছাকচেছ নাপায়। সেইকাৰণে এইবিলাক ফুলৰ বাগান চাগানৰ পিছত পৰি মোৰ চকু টকু বেয়া নকৰিব হা। ভালদৰে আপোনালোকে ভিডিঅ' বনাই যাওক, চাব এদিন আপোনালোকে ভাইৰেল হ'বই। ধন্যবাদ।